নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই ক'ত আছোঁ আজি? বাগান আছে মোৰ পাছফালে। চাওক কিমান ধুনীয়া, বৰবাম বাগান বুলি কয়। আমি গৈ আছোঁ, মা আৰু আমাৰ নানী গৈ আছে। আমি ফুৰিবলৈ গছ পৰিলে দেই, চাফা হৈ গ'ল যে বাগান খতম কৰি দিলে। আহি আহি বহুত দূৰ পালোহি, দেখিছেনে? ভাগৰ লাগি গৈছে, বহুত দূৰ আহিলোঁ। এইবোৰে যেনে ফ্ৰেছ চাহ গছ। এইডোখৰত নাই পোৱা ন, পানী দেখিছেনে? মাছৰ গোন্ধ, মাছ বহুত গোন্ধাইছে। এনে বতৰটো ইমান ভাল নহয়, কেইদিনমানৰ পৰা 5 দিনমানৰ পৰা বৰষুণকে দি আছে। আহি আহি বহুত দূৰ পালোহি। বহুত দিনৰ মূৰত ওলাই আহিছোঁ ফুৰিবলৈ। এইয়া গছ কাটি আছে, দেখিছেনে? কালি মানে বহুত বতাহ ধুমুহা আহিছিলে, সেইকাৰণে গছবিলাক চব পৰি গ'ল। এই গছ কাটি আছে। যাবলৈ আহক। বহুত দূৰ আহি গ'লোঁ, বহুত ভাগৰ লাগিছে। এতিয়া যাওঁ আৰু ঘৰলৈ। এতিয়া ঘৰলৈ যাওঁ। হাকুডাল পাৰ হৈলোঁ। এয়া দেখিছেনে ইমান বোকা, জীৱনৰ হাকু ক'ত যে সোমালোহি দেই। জীৱনৰ হাকুডাল কেনেকৈ পাৰ হ'ব? ইমান বোকা নে? বৰদ দেই, চেন্দুলকেইডাল লাগি গ'ল। ল'বলৈ গ'লো চেণ্ডেল। এতিয়া আমি ঘৰলৈ গৈ আছোঁ।
বোকা পাই গ'লোহি মানে অকণমান আছে আৰু এয়া পাই গ'লোহি ঘৰ লাইনটোৱে নাই এয়া ঘৰ আহি পাই গ'লোহি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ পায়